Hey guys, কি খবৰ আপোনালোক সকলোৰে? আশা কৰিছোঁ আপোনালোক সকলো বহুত ভালে আছে। মোৰ খবৰ ভাল। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা পালেং শাকৰ ৰেচিপি। মই মাছখিনি ভাজি লৈছোঁ। তো বলক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা কেৰাহী পাতি লৈছোঁ। কেৰাহী গৰম হোৱাতে মই ইয়াতে দি দিছোঁ মিঠাতেল। তেলখিনি গৰম হৈ গৈছে। মই ইয়াতে দি দিছোঁ পিঁয়াজ আৰু কেঁচা জলকীয়া। এতিয়াতো ঠাণ্ডা ছিজন হয়, পালেং শাক বহুত ওলায়। আমি এনেদৰে পালেং শাক মাছেৰে বনাই খাওঁ। পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিছোঁ কাটি থৈ দিয়া পালেং শাক, নিমখ আৰু হালধি। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ভাজি লওঁ। ইয়াত মই বেলেগ অন্য একো মছলা ব্যৱহাৰ নকৰোঁ। মই পনীয়াকৈ জোল বনাম। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ভাজি ল'ম। পালেং শাকখিনি অকণমান হৈ যাবগৈ। চাওকচোন ভাজি হৈ গ'ল। এতিয়া মই 2 মিনিটমানৰ কাৰণে ঢাকনি লগাই থলোঁ। চাওকচোন পালেং শাকৰ পৰা কিমান পানী ওলাই আহিছে। একেবাৰে কমি গ'ল পালেং শাকখিনি। মই পালেং শাক ভাজি খোৱাতকৈ এনেদৰে মাছেৰে জোল বনাই খাই বেছি ভাল পাওঁ। এতিয়া এইখিনি মই আৰু 2-3 মিনিটমানৰ কাৰণে ঢাকনি লগাই ভাজিলোঁ। এতিয়া প্ৰায় এইখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম পানী। ইয়াতে মই পানী দি দিছোঁ যিখিনি প্ৰয়োজন হয়। আপোনালোকে কমকৈও দিব পাৰে, মই অলপ বেছিকৈ দি দিছোঁ। আৰু মই ইয়াতে দিছোঁ অকণমান চাউলৰ গুড়ি। এতিয়া মই ভালদৰে এইখিনি উতলিবলৈ দিম। 10 মিনিটমান উতলাৰ পিছত চাওকচোন বহুত ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া মই ইয়াতে দি দিম কাটি থৈ দিয়া ধনিয়া। এতিয়া মই ইয়াতে ধনিয়া পাতখিনি দি দিম। ধনিয়া পাত অলপ বেছিকৈ দিছোঁ, গোন্ধাব ভাল লাগিব। পালেং শাক আৰু ধনিয়া পাত গোন্ধটো এনেও বহুত ধুনীয়া লাগে। এতিয়া মই এইখিনি পুনৰ অকণমান উতলাম। এতিয়া মই ইয়াতে দি দিছোঁ মাছখিনি মই ভাজি থৈ দিছিলোঁ। মই গোটেই মাছবিলাক দি দিলোঁ ইয়াতে। এইখিনি মই এতিয়া পুনৰ 5 মিনিটমানৰ কাৰণে ঢাকনি লগাই উতলিবলৈ দিম। বহুত ধুনীয়া গোন্ধ ওলাইছে। চাওকচোন উতলি গৈছে মাছখিনি। এইখিনি আৰু মই পুনৰ এনেকৈ উতলাই থাকিম। যিহেতু মই ইয়াতে চাউলৰ গুড়ি দিছোঁ, সেয়েহে যেতিয়া ঠাণ্ডা হ'ব আঞ্জাখন এনেও অলপমান গোট মাৰিব। এইখিনি মই এতিয়া ভালদৰে উতলাই আছোঁ। এনেদৰে যদি খাই পোৱা নাই ফ্ৰেণ্ডছ, এবাৰ খাই চাবচোন। সঁচাই কৈছোঁ বহুত টেষ্টি লাগে আৰু এইটো হেল্ডিও হয় এনেও। ইয়াত একো মছলাই ব্যৱহাৰ কৰা নাই মই। এইখিনি মই এতিয়া পুনৰ 5 মিনিটমানৰ কাৰণে ঢাকনি লগাই উতলিবলৈ দিম। এতিয়া চাওকচোন মোৰ পালেং শাক আৰু মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ।